বিটিআৰ চৰকাৰে বা UPPL চৰকাৰে আমাক কৈ আহিছিলে বা ৰাইজক কৈ আহিছিলে বহুতখিনি প্ৰতিশ্ৰুতি দিছিলে যে ইণ্টাৰভিউ হোৱাৰ লগে লগে মানে চাকৰি দিব বুলি। চ' সেই চাকৰিটো আজি কি হ'ল? এইটো মুছলপুৰ ব্লক কমিটিৰ আণ্ডাৰত মানে আমি আপোনালোকে মানে এতিয়া গমে পাই আছে, এতিয়া BPF ৰাজনীতি দলৰ তিনিটা অংগ উমেন BPF, ইউথ BPF আৰু BSU লগ মিলি এটা ৱৰ্কাৰ্ছ মিট মানে অনুষ্ঠিত কৰি আছে, য'ত নেকি আমি মানে সকলো আমাৰ BPF ৰাজনীতি দলৰ মানে ৱৰ্কাৰ্ছসকলৰ লগত মিলিত হয় মানে কেনেকুৱা আগন্তুক নিৰ্বাচনটো মানে আগুৱাই নিব পাৰিম বা আকৌ চৰকাৰ গঠন কৰিব পাৰিম, সেই ক্ষেত্ৰত মানে আমি কামটো কৰি আছে। আৰু আপোনালোকে নিশ্চয় গম পাইছে। তো আজি মই খুবেই মানে সুখিত যে আজি আমাৰ ৱৰ্কাৰ্ছ মিটৰ জৰিয়তে বহুতখিনি ৱৰ্কাৰ্ছে মানে আমাৰ লগত এনেকুৱা সাজু হৈ মানে আমাৰ লগত উপস্থিত হৈ আছে, য'ত নেকি মানে আমি দেখি পাই আজি মুছলপুৰ সমষ্টি মানে একদম ভালদৰে আগন্তুক নিৰ্বাচনত মানে উদ্ধাৰ হ'ব, সেইটো মানে আমি কামনা কৰিছোঁ আৰু এইটো আমি অনুভৱ কৰি আছোঁ। চ' মই আজি উপস্থিত আছোঁ আৰু সকলো মানুহ আমাৰ BSUৰ ৱৰ্কাৰ্ছ আৰু সকলোৰ লগতে লগ কৰি মানে আলোচনা কৰিলোঁ যে আমাৰো মানে ৱৰ্কাৰ্ছসকলে মানে খুব ভালদৰে মানে কাম কৰি আছে। আগৰ পৰাই যিমানখিনি আমাৰ মানে 2005ৰ পৰা যিমানখিনি কাম কৰাৰ স্পিৰিট আহিছিলে, তো সেই স্পিৰিট এতিয়ালৈকে মানে আজি দেখি পাই মোৰ বহুত আনন্দিত হৈছোঁ। এতিয়া আজি বহুতখিনি ভালে মানে চিন্তা চৰ্চা কৰি মানে আমাৰ BTC অঞ্চলত ইউথ যুৱক যুৱতী সকলোৰ মানে ইম্পাৱাৰমেণ্টৰ কথাটো চিন্তা কৰি আমি মানে বহুতখিনি কথা গম পালোঁ যে আজিকালিৰ BTR গভৰ্ণমেণ্টত মানে UPPL চৰকাৰে যি মানে এই ছাৰ্ভিচবিলাকৰ জব বা ছাৰ্ভিচ এইবিলাকৰ ক্ষেত্ৰত মানে কি কৰি আছে কি কৰা নাই মানে সেইটো আমি গম পালোঁ। চ' প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যে এতিয়া স্ক্ৰুটিনি চলি আছে বুলি আমি গম পাইছোঁ, য'ত নেকি মানে আমাৰ সকলো BTC অঞ্চলৰ এপ্লিকেণ্টছ বা ছাত্ৰ এইবিলাক যোনবিলাক মানে এপ্লিকেণ্টছ যোনবিলাক এপ্লাই কৰিছিলে এতিয়া সকলোকো মানে স্ক্ৰুটিনি কৰিবৰ কাৰণে মাতিছে বুলি আমি গম পাইছোঁ। তো কথাটো হ'ল কি যে আমি প্ৰচেছটো কৰিব লাগে, প্ৰচেছটো আমি একো কোৱা নাই, মানে প্ৰচেছ কৰিব লাগে কিন্তু ভাল ছিষ্টেমেটিক মেনাৰত মানে একৰ্ডিংলি মানে প্ৰচেছটো কৰিব লাগে। এই যিমানখিনি ৰিক্ৰুইটমেণ্ট হয় এতিয়া আমি যিহেতু গম পাওঁ আগৰ পৰা যিমানখিনি প্ৰচেছ হয় এই প্ৰচেছত মানে আগতে মানুহবিলাকক বা যোনবিলাক এপ্লিকেণ্টছবিলাকে যোনবিলাক কোৱালিফাই হৈছে তেখেতসকলকহে শ্বৰ্ট লিষ্ট কৰি তাৰপিছত মানুহবিলাকক এপ্লিকেণ্টছবিলাকক মতা হয় এই ডকুমেণ্টছ ভেৰিফিকেশ্যন বা স্ক্ৰুটিনিৰ কাৰণে। এতিয়া আগতীয়াকৈ স্ক্ৰুটিনি কৰিবৰ কাৰণে সকলোকে বিভিন্ন BTC অঞ্চলৰ ঠাইৰ পৰা মানুহবিলাক পইচা খৰচ কৰাই মানে কোকৰাঝাৰত মাতি মানে এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন বা স্ক্ৰুটিনি কৰাই আছে। তো সেই ক্ষেত্ৰত মানে বহুত আমাৰ এপ্লিকেণ্টছ সকলোৱে আমাক জনাইছে যে তেনেকুৱা বহুত প্ৰব্লেমছ বা পইচা খৰচ বা বহুতখিনি কষ্ট মাজেৰে এতিয়া ভুগি আছে। তো সেইবিলাক ক্ষেত্ৰতো হ'ব নালাগে বুলি মই আমাৰ BSU ফালৰ পৰা মই আহ্বান জনাব বিচাৰিছোঁ। আৰু ছেকেণ্ডলি কথাটো ক'ব বিচাৰিলে এতিয়া আমি সকলোৱে গম পাওঁ যে BTCত এতিয়া চৰকাৰ যিহেতু আছিলে এই 31 মাৰ্চ তাৰলৈকে মানে আমাৰ বাজেট ছেশ্যন শেষ হৈ গ'ল। চ' সেইটোৰ পৰাই আমি গম পাওঁ যে BTR চৰকাৰে মানে এতিয়া কাগজ পত্ৰ এতিয়া লাগিব নেপায়। চ' সেই ক্ষেত্ৰত আগতে যিহেতু মানে BTR চৰকাৰে বা UPPL চৰকাৰে আমাক কৈ আহিছিলে বা ৰাইজক কৈ আহিছিলে বহুতখিনি প্ৰতিশ্ৰুতি দিছিলে যে ইণ্টাৰভিউ হোৱাৰ লগে লগে মানে চাকৰি দিব বুলি। চ' সেই চাকৰিটো আজি কি হ'ল? তেতিয়া আমি মানে মানুহবিলাক ৰাইজৰ লগত আলোচনা কৰি সুধিছিলোঁ যে কেইটামান মানে এপ্লিকেণ্টছবিলাকৰ কেইটামান এডভাৰটাইজমেণ্ট ওলাইছে য'ত নেকি এটা পষ্টত এটা চালান কাটিব দিয়া হৈছিলে। তো এইবিলাক চাকৰি এইবিলাক নটিফিকেশ্যন আজি ক'ত গ'ল? চ' সেইবিলাক কুৱেশ্যনটো বহুত ৰাইজৰ ওপৰত মানে মাইণ্ডত মানে সেইটো সোমাই আছে। তো সেইবিলাক মানে আমি চিন্তা কৰি তেনেকুৱা প্ৰচেছ বা তেনেকুৱা মিছা প্ৰতিশ্ৰুতিবিলাক মানে হ'ব নালাগে বুলি আমি BSUৰ ফালৰ পৰা একদম নিন্দা কৰোঁ।